ছাত্ৰীসকল আজি আমি অধ্যায় 7 টো আলোচনা কৰিম। এই পাঠটোৰ নাম হৈছে নিয়ন্ত্ৰণ আৰু সমন্বয়। ছাত্ৰ-ছাত্ৰীসকল প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্যটো কিহে সমাধা কৰে বাৰু? তোমালোকে নৱম শ্ৰেণীত শিকি আহিছা প্ৰাণীৰ দেহত স্নায়ু কলা আৰু পেশী কলাই এই নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্যটো সমাধা কৰে। আমি গৰম বস্তু এটা হাতেৰে স্পৰ্শ কৰা কথাটো কিমান বিপদজনক। আমি গৰম বস্তু এটা হাতেৰে স্পৰ্শ কৰিব যোৱাৰ আগতেই বস্তুটো গৰম বুলি তাৰ পৰা আমি আঁতৰি আহিব লাগিব। গতিকে এই বাহিৰৰ পৰিৱেশৰ যি অনুভৱ, বাহিৰৰ পৰিৱেশৰ যি বাৰ্তা বা উদ্দীপনা, ইয়াক অনুভৱ কৰাব আমাক অনুভৱ কৰাব পৰাকৈ এবিধ কোষ আছে। এই কোষটোৰ নাম হ'ল স্নায়ু কোষ। এই স্নায়ু কোষটো আমি আজি চাই লওঁ। এই স্নায়ু কোষটো আজি আমি চিনাকি হৈ লওঁ। চোৱাচোন তোমালোকে, এইটো হ'ল স্নায়ু কোষ। ই দেহ কোষ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত। তোমালোকে চোৱা, এই স্নায়ু কোষটো দেহ কোষ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত। এইটো কোৱা হয় দেহ কোষ আৰু এইবিলাক স্নায়ু প্ৰবৰ্ধ। এইডাল এইবিলাকক কোৱা হয় ডেনড্ৰাইট। এই প্ৰবৰ্ধবিলাক চুটি, এইবিলাকক কোৱা হয় ডেনড্ৰাইট। আৰু এডাল দীঘল প্ৰবৰ্ধ আছে, এইডালক কোৱা হয় একচন। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা, এইটো চোৱা, এই দেহকোষৰ কেন্দ্ৰস্থলত ইয়াত যিটো কেন্দ্ৰ আছে এইটো হ'ল কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰটো এই দেহকোষত আছে আৰু এই স্নায়ু প্ৰবৰ্ধ বিলাকৰ এইবিলাক চুটি চুটি যিবিলাক প্ৰবৰ্ধ, এইবিলাক হ'ল ডেনড্ৰাইট বুলি কোৱা হয় এইবিলাকক। আৰু দীঘল যিডাল প্ৰবৰ্ধ আছে এইডালক কোৱা হয় একচন বুলি কোৱা হয়। এই একচনৰ ওপৰত এটা আৱৰণী আছে, ইয়াক কোৱা হয় মাইলিন আৱৰণী। আৰু ইয়াৰ মূৰত যিখিনি প্ৰবৰ্ধ আছে এই একচনৰ মূৰত এইটো হ'ল প্ৰান্তীয় শাখা। আৰু এইটো হ'ল প্ৰান্তীয় শাখা। এতিয়া আমাৰ দেহৰ বিভিন্ন অংগৰ পৰা এই স্নায়ু প্ৰেৰণা ডেনড্ৰাইটৰ মাজেৰে আহি ইয়াত প্ৰৱেশ কৰিব। আমাৰ দেহৰ বিভিন্ন কোষৰ পৰা যি স্নায়ু প্ৰেৰণা এই ডেনড্ৰাইটৰ মাজেৰে এই প্ৰশাখাবিলাকৰ মাজেৰে আহি ইয়াত প্ৰৱেশ কৰিব এই স্নায়ু কোষটোত। আৰু সেই প্ৰেৰণা ইয়াৰ পৰা এই একচনৰ মাজেৰে ই স্নায়ু প্ৰেৰণা আন এটা কোষলৈ, ইয়াৰ গাতে লাগি থকা আন এটা স্নায়ু কোষলৈ ই গতি কৰিব। আমাৰ স্নায়ু প্ৰেৰণাবিলাক আমাৰ দেহত এনেধৰণে পৰিবাহিত হয়। এতিয়া স্নায়ুতন্ত্ৰত দুটা স্নায়ু কোষ লাগি নাথাকে। ইয়াৰ মাজত এই স্নায়ু কোষটোৰ এইটো স্নায়ু কোষ আৰু ইয়াৰ পৰৱৰ্তী যি স্নায়ু কোষ আছে এই স্নায়ু কোষৰ ইয়াৰ প্ৰান্তীয় শাখা, একচনৰ প্ৰান্তীয় শাখা আৰু আনটো কোষৰ ডেনড্ৰাইটৰ ইহঁতৰ মাজত এটা ক্ষুদ্ৰ ফাক থাকে। এই ফাকটোক কোৱা হয় চাইনেপছ। ছাত্ৰ ছাত্ৰীসকল এইটো হ'ল স্নায়ুতন্ত্ৰটো গঠন কৰাৰ ই হ'ল ক্ষুদ্ৰতম একক। এই স্নায়ু কোষটোৱে হ'ল কি স্নায়ুতন্ত্ৰ গঠন কৰাৰ ই হ'ল ক্ষুদ্ৰতম একক। গতিকে এইটো আজি তোমালোকে এই স্নায়ু কোষ বা ইয়াক নিউৰন বুলিও কোৱা হয়, স্নায়ু কোষটো আজি তোমালোকে চিনি পালা। গতিকে ইয়াৰ চিত্ৰ অংকন কৰা পৰীক্ষাত আহে, তোমালোকে চিত্ৰটো অংকন কৰিবা আৰু এনেধৰণে তোমালোকে ইয়াতে মই যেনেধৰণে দেখাইছো এনেধৰণে তোমালোকে চিহ্নিত কৰিবা। এইবিলাক এনেধৰণে চিহ্নিত কৰি তোমালোকে দেখাবা। এইটো পৰীক্ষাত আহিয়ে থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল
আজি আমি পাঠটো আৰম্ভ কৰিলো আৰু আমি স্নায়ু কোষটো আমি চিনাকি হলো ইয়াৰ বিভিন্ন অংশ আমি চিনি পালো ইয়াৰ পৰৱৰ্তী সময়ত আমি ইয়াৰ পিছৰ পাঠ আমি শিকিম গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পাঠটো ইমানতেই সামৰণি মাৰিছো ধন্যবাদ।